বন্ধুসকল মই পল্লৱ স্বাগতম আছে আপোনালোকক মোৰ ইউটিউব চেনেল এছপি ৱৰ্ল্ডলৈ আচলতে এছপি ৱৰ্ল্ড নহয় এছপি ৱৰ্ল্ড পল্লৱলৈ যাবলৈ ওলাইছোঁ আচলতে ওলাই আহিলোঁৱে ঘৰৰ পৰা শংকৰদেৱ সংঘ অধিৱেশন আৰু তাত গৈ যাম লগত আহিছে জোন বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ হ'ব তালৈ গৈ লওঁ আৰু তাৰ পৰা দেখাইছোঁ আপোনালোকক তাত কি কি আছে প্ৰথমতে গৈ লওঁ পালোহি এৰালতলী পথাৰ আৰু ফচি আছোঁ জামত গতিকে লাইন পাতি আছোঁ আৰু আগত কিমান দীঘল লাইন গৈ আছোঁ আৰু কিমান দূৰ যাব পাৰোঁ পালোহি এৰালতলী পথাৰ আৰু দেখিছে মোৰ পিছত এইবোৰ গাড়ী ইমানবোৰ গাড়ী আৰু এইফালে চক পাইছোহি আৰু এয়া চাওক পুৰা প্ৰায় দিনৰ নিচিনাই পোহৰ কৰি থৈছে আৰু ঐ চক খোজকাঢ়ি আহি আছো এনেকৈ খোজকাঢ়ি আহি আছো এইখিনিতে ৰংঘৰ এটা বনাইছে বেতেৰে হাতী এটা আছে আৰু এইফাললে হেৰি আছে এইটো বগলী এটা বনাই থৈছে পুখুৰী এটাৰ মাজত এইফালে এইটো ৰংঘৰটো আৰু এইটো হ'ল মূল মণ্ডপটো এইফালে এইটো পতাকা তোলনা বেদী আজি পতাকা অৱনমন কৰিলে চাগে নাজানো আৰু গোটেই বালি এইটো মূল মণ্ডপৰ তোৰণ বেতেৰে বনোৱা শৰাই থাৰ্মকলেৰে বনাইছে এইটো কলপাত খিলাও বেতেৰে শৰাইখনো বেতেৰে হাতীটো থাৰ্মকলেৰে বনাইছে ওপৰত সেই কলপাত এইখনো বনাইছে বেতেৰে এইখন বেত আৰু এইটো বনাইছে এইটো কিবা বনাইছে আৰু মূল যিখন অধিৱেশনস্থলী এইখন জুম কৰি চাইছিলোঁ মোৰ জুম ভাল নহয় আৰু মানুহ খালী হৈ আছে আৰু অলপ পিছত মানুহ ভৰ্তি হৈ যাব এটা বস্তু দেখাওঁ অচোন এইফালে পেঁপা আছে ঢোল আছে বনাই থোৱা আছে মই দেখাই আছোঁ এইটো ঢোল তাল পেঁপা চব বেতেৰে বনোৱা আৰু ওপৰত সেইটো এটা চৰাই বনাই থৈছে আচাৰ্য এখন শৰাই ওপৰত এইটো চৰাই এটা বনাই থৈছে আৰু ঢোলটো ভাল লাগিছে একেই চব বেতেৰে বনোৱা আমি এইখিনিতে ৰৈ আছোঁ আৰু যোনে নিজৰ পাৰ্টনাৰ বিচাৰি সেইফালে গ'লগৈ এইফালে দেখিছে নাই প্ৰতিদিন টাইমৰ কাৰ্যালয় ND24 এনেকৈ আছে NB নিউজ চব তালে নিজৰ পাৰ্টনাৰ বিচাৰি গ'লগৈ আমি এতিয়া ইয়াতে ৰৈ আছোঁ ইয়ালৈ বহুত পিছৰ লগত দেই আহিলোঁ আৰু লাষ্ট যেতিয়া 2002 চনত হৈছিলে 2002 চনত যেতিয়া হৈছিলে গুৱাহাটীত তেতিয়াই লাষ্ট গৈছিলোঁ শংকৰ সংঘৰ মিটিঙলৈ আৰু আজি আহিছোঁ 23 বছৰৰ পিছত গতিকে আহি ভাল লাগিছে আৰু ভাল লাগে এনেকুৱা পৰিৱেশবিলাক এইফালে চা নতুন ফোন লৈ একেবাৰে ভিডিঅ' কৰি আছে এইফালে ইয়াত মিটিং হৈ আছে আৰু আমি খোজকাঢ়ি চাৰিওফালে চাই আছোঁ এইফালে এইটো ভোজনালয় লাখ হিচাপত মানুহে খাব পাৰিব গতিকে কিমান ডাঙৰ ভোজনালয় হ'ব এয়া সেৱা বাহিনী
এইটো মিলন তীৰ্থ ধুনীয়াকৈ বনাইছে আৰু এইফালে যিমানবোৰ আছে এইফালে আপুনি যিমানবোৰ এনেকৈ খেৰৰ ঘৰ দেখিছে চব হিবি আৰু এইফালৰ পৰাও এইফাললৈ আপুনি যিমান দূৰলৈকে দেখে চব হিবি এইবিলাক হিবি শিৱসাগৰ জিলা শাখা তাৰপিছত এইফালে আছে এইবিলাক চব ধুনীয়াকৈ বনাইছে ৰাম কৃষ্ণ জয়গুৰু শংকৰ এইটো এইবোৰ চব বনাই দিছে জোলনা বাঁহেৰে এইফালে এয়া নামঘৰ বনাই দিছে নাজিৰা জিলাৰ কাৰণে বনাইছে এইখন এইটো ডিব্ৰুগড় জিলাৰ কাৰণে বনাইছে আৰু বনাইছে কোনে নকছাৰী আঞ্চলিক শাখা এইটো ভাল লাগিছে এইবোৰ চব খেৰেৰে বনাইছে এইটো তিনিচুকীয়া জিলাৰ কাৰণে বনাইছে ইয়াত এয়া অৰুণাচল অসম নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় চব সাত ভনী বনাইছে আৰু এইফালে এয়া বাঁহেৰে বনাইছে সম্পূৰ্ণৰূপে হোৱা নাই যদিও জাষ্ট এটা ডেমো বনাইছে আৰু ভাল লাগিছে আৰু ইয়াৰ এয়া যোৰহাট জিলাখনৰ এটা আৰ্হি বনাইছে সেৱা বাহিনী কাৰ্যালয় চব এই গেটখন সম্পূৰ্ণ বাঁহ যিকেইডাল মালা ওলমাই থৈছে সেইকেইডালো বাঁহেৰে বনাইছে আৰু এইটো হৈছে বহাৰপু সেৱা বাহিনী শিবিৰ এইটো বহুত ডাঙৰকৈ বনাইছে আৰু ভিতৰৰ পৰা যদি দেখাব পাৰোঁ আপোনালোকক দেখাইছোঁ ৰ'ব এইফালে এইটো আৰু এইফালে দুভাগ বনাই থোৱা আছে এইফালে এয়া বাণিজ্য মেলা হৈ আছে সোণুৱে আমাক বাট দেখুৱাই লৈ গৈছে এইখন আমাৰ তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় তিয়কৰ পৰা দিছে সোণাৰাম চুতীয়াৰ ওপৰত এখন কিতাপ গৱেষণা গ্ৰন্থ নেকি আৰু মানুহ একদম পুৰা এয়া হ'ল মেলা শংকৰদেৱ ভিলেজ ক্ৰাফ্ট মজা লাগিছে ক্ৰাফ্টবিলাক মানুহ এগৰাকীয়ে হামিয়াইছে একদম সুৰ দি হামিয়াইছে বেলেগ কালাৰ আছে মানুহ ফুল হে মানুহ নগা হাজং মিচিং তুৰাং খামিয়াং টাংচা টাইফাকে এইবিলাক বেলেগ বেলেগ কাৰ্বি বড়ো মিজো চবৰে আছে লৈ ল'লোঁ বগৰী লৈ ল'লোঁ আৰু এইফালে তাতো কিবা কিবি দেখিছোঁ সেয়াও ল'ব লাগিব এয়া পইচা ঘূৰাই ল'লোঁ এতিয়া সেই তালৈ যাওঁ এইটো চেৰি লৈ আনিছোঁ এয়া এইবোৰ চিনাকি মানুহক লগ পাইছোঁ অলপ বাদ দিয়ে আগতে আমি যেতিয়া আহিছিলোঁ মানুহ চানুহ নাছিলে বহুত কম আছিলে এতিয়া চব
বাণিজ্য মেলাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আহিছোঁ মুকলিলে। গোপাল দা আহি আছে, গোপাল দাক লগ কৰিবলৈ। ইয়ালৈ আহি এটা কথাই গম পালোঁ, যদি মেলাত সোমাব আৰু বজাৰ কৰিব বুলি ভাবে তেনেহ'লে কমচে কম 20,000 টকা আনিব লাগিব। কাৰণ বস্তু ইমানেই ওলাইছে যে পচন্দ আপোনাৰ হ'বই। আহি আকৌ মেইন গেট পালোহি। এতিয়া বিচাৰিছোঁ গোপাল দাক। গোপাল দা ৰৈ আছে, এইজন গোপাল দা ৰৈ আছে, তেওঁৰ ওচৰলৈ যাওঁ। কি খবৰ? কৃষ্ণ জয়গুৰু শংকৰ। জয়গুৰু শংকৰ। আছোঁ এতিয়া দৈনিক জনমভূমি কাৰ্যালয়ত, প্ৰাগ চেনেলৰ কাৰ্যালয়ত। আৰু ইয়াত এইবিলাক দেখিছে, এইখন আজিৰ পেপাৰ। আৰু মই গোপাল দাৰ সৈতে বহি আছোঁ ইয়াত। গোপাল দাৰ সৈতে বহি আছোঁ। গোপাল দাৰ মাতটো নাহে, জয়গুৰু শংকৰ কৈছে, কাৰণ মোৰ মাইকটো ইয়াত লাগি আছে, সেইটো কাৰণে মোৰ মাতটো আহি আছে। এইফালে এগৰাকী অমিতা, আমি জেকেট পিন্ধি আছোঁ, অমিতা চাওক অকল চাৰ্টটা পিন্ধি আছে। নিয়মীয়া বাৰ্তাৰ কাৰ্যালয় আৰু এইফালে ভোজনালয়। দুয়োটাই নিউজৰ ভাষাৰে কথা পাতি গৈ আছে। মোৰ কঁকাল বিষাই গৈছেগৈ খোজকাঢ়ি। তাৰ পৰা ওলাই আহিলোঁ অধিৱেশনৰ পৰা আৰু এতিয়া ভাত খাবলৈ বহিছোঁ। মানে কিবা এটা খাই যাওঁ, আকৌ ঘৰত আৰু হেৰি নকৰোঁগৈ। এইফালে গোপাল দা, মা, মানুহক আজি হেণ্ডচম লাগিছে। মোক নে? অঁ আজিয়ে লাগিছে, মানে আজিয়ে লাগিছে, আনকালে নহয়। এইফালে মা, চুনু, বাইদেউ ভাগৰ লাগিছে। কিমান খোজকাঢ়িলা? মোৰ কঁকাল বিষাই গ'ল, সেইটো কাৰণে গুচি আহিলোঁ। পাছত আকৌ আহিম। এতিয়া ভাতকেইটা খাওঁ আৰু ঘৰলৈ যাওঁ। ভিডিঅ' নকৰোঁ। বাই বাই, গুড নাইট।